Hi guys, welcome back to our channel. সকলোকে আন এটি ব্লগলৈ স্বাগতম জনাইছো। আজি মই বনাম পিঠাগুৰি হৈছে কুকুৰা মাংসৰ লগত পিঠাগুৰি মানে চিকেনটো পিঠাগুৰিয়েদি বনোৱা হয়। এই ৰেচিপিটো এটা ফেমাস ৰেচিপি হয় আমাৰ মিচিং ট্ৰাইবছত। বলক তেনেহলে ভিডিঅটো আৰম্ভ কৰো। ফাৰ্স্ট অফ অল মই এই চাউলখিনি 5-10 মিনিট তিয়াই থৈছিলো। তিয়াই থৈ এই চাকনিত উলিয়াই পেলাই অলপমান ৰ'দত দিছিলোঁ। 5-10 মিনিটমান ৰ'দত দিয়াৰ পিছত এতিয়া চাওক এই চাউলখিনি এতিয়া কোমল হৈ গ'ল। এতিয়া আমি চাউলখিনি মিক্সিত দিম। পিঠাগুৰি বনোৱাৰ স্পেচিয়েল কাৰণটো হৈছে মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ড আহিব আৰু তেওঁৰ ৱাইফ আৰু বেটা। এই মই পিঠাগুৰিটো যে অলপ ৰ'দত দিছিলোঁ, ৰ'দত দিলে কি হয় এই মিক্সিত লাগি নাযায় আৰু ধুনীয়াকৈ এনেকৈ গুড়ি হৈ যায়। নহ'লে ডাইৰেক্ট তিয়াই যদি গুড়ি কৰোঁ তেতিয়া ভালকৈ গুড়ি নহয় আৰু লাগি ধৰে। মিক্সিও অকণমান কষ্ট পায়, সেইকাৰণে অকণমান ৰ'দত দিলে কি হয় এইখিনি দেখিছে নহয় বহুত ধুনীয়াকৈ মিহিকৈ মিক্সিত ধুনীয়াকৈ পাউডাৰ হৈ যায়। আমাক পিঠাগুৰি বনাবলৈ লাগিব পিঁয়াজ এটা, জলকীয়া, নহৰু, আদা আৰু এয়া মান ধনিয়া হয়। মান ধনিয়া এতিয়া থকাৰ কাৰণে ইউজ কৰিছোঁ, নহ'লে মানে আপোনালোকে ধনিয়াও ইউজ কৰিব পাৰে, এইটো অপশ্যনেল হয়। এয়া হৈছে পিঠাগুৰিখিনি অলপমান বেছি হৈ আছে, যিমান লাগিব মই সিমানেই ল'ম। আৰু এয়া আমি তেল ঢালিছোঁ, মিঠাতেল। তেল গৰম হৈ গৈছে, এয়া ধোঁৱা দেখিছে আপোনালোকে। তেতিয়া মই অকণমান পাঁচফোৰণ লগাই দিছোঁ। এয়া মই লগাইছোঁ পিঁয়াজ, লগাইছোঁ। পিঁয়াজখিনি ৰঙা হৈ যোৱালৈকে ভাজিম, পাৱাৰটো কমাই ভাজিম। পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে, এতিয়া মই মাংসখিনি দি দিম। হালধি লগাইছোঁ, অনুসাৰি জলকীয়া, কেঁচা জলকীয়া, গুড়ি জলকীয়াও লগাব পাৰে, মোৰ ওচৰত গুড়ি জলকীয়া নাই। উঠিছে এইকাৰণে পাৱাৰটো অকণমান কমাই লৈছোঁ। ভালকৈ মাংসখিনি সিজি যোৱালৈকে ভাজিব লাগিব। এতিয়া দিম আদা, নহৰু মিডিয়াম চাইজৰ এটা দিছোঁ মই, আৰু আদা এডোখৰ। এতিয়া ভাজি অকণমান এইখিনি ঢাকি থ'ব লাগিব। এতিয়া মাংসখিনি সিজিবলৈ অলপ টাইম মই পাৱাৰটো চিমত ৰাখি এয়া ভাজি আছোঁ। পাৱাৰটো অলপ কমাই পেলাই আপোনালোকে ভাজি থাকিব, ভালকৈ কুক হৈ যোৱাকৈ আপোনালোকে মাংসখিনি ভালকৈ সিজি যোৱালৈকে আপোনালোকে ভাজি ল'ব। লৰাই মেলি আকৌ ঢাকি থৈ দিছোঁ। আজি আমাৰ ঘৰত আলহী আহিব, সেইকাৰণে মই বহুত এক্সাইটেড হৈ আছোঁ। বেটাও বহুত এক্সাইটেড হৈ আছে। আলহী হৈছে মোৰ হাজবেণ্ডৰ বন্ধু, মিউজিচিয়ান ফ্ৰেণ্ড, তেওঁলোকে জাপানৰ পৰা আহিব। তেওঁলোকক মই মিচিং ডিছ এটা বনাই পেলাই ছাৰ্ভ কৰিব বিচাৰিছোঁ। আমাৰ মিচিং ডিছটো খাবলৈ কেনেকুৱা পাব, ভাল পাবনে বেয়া পাব, তাহাঁতৰ টেষ্ট কৰাই পেলাই মই আপোনালোকক দেখুৱাম। মাংসখিনিৰ পৰা ধুনীয়াকৈ তেল এৰিছে আৰু মাংসখিনি ভালকৈ সিজি যোৱালৈকে আমি ভাজি থাকিব লাগিব, পাৱাৰটো কমাই। এয়া আপোনালোকে দেখিবলৈ পাইছে মাংসখিনি এতিয়া ধুনীয়াকৈ সিজি গৈছে, ৰঙা হৈ গৈছে। ইয়াত এতিয়া মই গৰম পানী কৰি থৈছিলোঁ, এতিয়া মই গৰম পানীখিনি লগাই দিম। গৰম পানীটো লগালে মানে সোনকালে সিজে আৰু ভাল হয়, সোনকালে হৈ যায়। ঠাণ্ডা পানীও লগাব পাৰে, ঠাণ্ডা পানী লগালে অলপ বেছি টাইম লাগে, সেইকাৰণে মই গৰম পানী লগাইছোঁ। এতিয়া ভালকৈ উতলা হ'লেকে ইয়াত এইটো ঢাকি থ'ব লাগিব। মই পানীখিনি লগাই দিলোঁ। পানী অলপমান বেছিকৈ লগাব লাগে,
মানে পিঠাগুড়িটো ঢালোঁতে কি হৈ যায়, ডাঠ হৈ যায়, সেইকাৰণে অলপমান বেছিকৈ মই লগাইছোঁ। এতিয়া ঢাকনি ঢাকি দিম। এইটো দেখোন সৰু, বেলেগ এখন ঢাকনি লগাব লাগিব। ইয়াৰ বাবে ঢাকনিটো সৰু হ'ল, সেইকাৰণে বেলেগ এটা ঢাকনি লগাইছোঁ। ঢাকনি চাওক, এয়া কাঁহী এখন। দিছ ইজ কল্ড ইণ্ডিয়ান যোগাৰ। এইটো ইণ্ডিয়ান যোগাৰো হয়। কাঁহীকে ঢাকনি বনাই দিলোঁ। এতিয়া ধুনীয়াকৈ উতল আহি গৈছে। উতল আহি যোৱাৰ পিছত আমি এতিয়া পিঠাগুড়িখিনি লগাম। পিঠাগুড়িখিনি কেনেকৈ লগাম আপোনালোকে ধ্যান দি চাব। এইটোত অকণমান প্ৰচেছটো কি হয়, নহ'লে লাগি লাগি ধৰে। পিঠাগুড়িখিনি লাগি যায় তলত, সেইকাৰণে কি কৰিব লাগে, এনেকৈ ভাঙি ভাঙি দিব লাগে, নহ'লে লাগি লাগি যায়। আকৌ এবাৰ হিলাই দিব লাগিব। এনেকৈ লৰাই লৰাই কৰিব লাগে, নহ'লে তলত লাগি যায়। মই পিঠাগুড়ি ছেকেণ্ড টাইম বনাইছোঁ। ফাৰ্ষ্ট আৰু এবাৰ বনাইছিলোঁ, খাই বহুত ভাল লাগিলে, বেটাও খাই বহুত ভাল লাগিলে বুলি কৈছে। এইবাৰ মই নেক্সট টাইম বনাইছোঁ আলহীৰ কাৰণে। এইটো এনে এক্সপেৰিমেণ্টেল ডিছ বুলিয়ে ক'ব পাৰি আৰু। এই ডিছটো বহুত ফেমাছ হয় আমাৰ মিচিং ট্ৰাইবছত। এই ডিছটোকে মই আজি আলহীক বনাই খুৱাম বুলি ভাবিছোঁ। ধুনীয়া উতল আহি আছে। মই এয়া পিঠাৰ গুড়িখিনি দি আছোঁ এনেকৈ। আকৌ এবাৰ লৰাই দিব লাগিব, নহ'লে কি হয় তলত লাগি যায়। এইটো বাৰু নন ষ্টিকি পেন, লাগি নধৰে, কিন্তু বেলেগ কেৰাহীত ধুনীয়া লাগি যায়। আৰু অলপমান লগাই দিওঁ। এইখিনি পিছত ডাঠ হৈ যাব। এইবিলাক ডিছ মাজে মাজে বনাই খাব লাগে, তেতিয়াহে আমাৰ কালচাৰবিলাক জীয়াই ৰাখিব, হয়নে নহয় গাইজ? পিঠা নয়িং, পেৰে দয়িং, তাৰপিছতে আমৈ নয়িং, জাবৰ ৰয়িং, এইবিলাক মানে এটা ভাল ভাল ৰেচিপি হয় আমাৰ মিচিং কালচাৰ। আমাৰ মিচিং ট্ৰাইবসকলে সেইবিলাক খায়। আলহীও কেনেকুৱা পাব, তেওঁলোকে ফাৰ্ষ্ট ট্ৰাই কৰিব চাগে এইটো ডিছ। কেনেকুৱা পাব নেজানো, আৰু আমাৰ কাৰণে কিন্তু বহুত ভাল লাগে এইটো ডিছ। সেয়া দেখিছে, ধুনীয়াকৈ উতল আহি আছে, ডাঠ হৈ গৈছে। মাজে মাজে এনেকৈ হিলাই থাকিব লাগে। সেয়া আপোনালোকে দেখিছে, পিঠাগুড়িখিনি ধুনীয়াকৈ ডাঠ হৈ গৈছে, উতল আহি আছে। পিঠাগুড়িখিনিও বহুত ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই লগাম মান ধনিয়া। এইটো মান ধনিয়া। চব্জিটো অলপমান বেছি হ'ল, আৰু মান ধনিয়া কেইটামান লগাব লাগিব। আৰু অলপ মই আদা, নহৰু আৰু জলকীয়া থৈ দিছিলে, সেইখিনি আকৌ লগাম। এইখিনি কেঁচা গোন্ধটো নোযোৱালৈকে আমি এইটো অকণমান আৰু উতলাই থাকিম। কম হ'ল, আৰু অলপমান লগাই দিওঁ মই, তেতিয়া গোন্ধটো বহুত ধুনীয়া আহে। এনেও মান ধনিয়াৰ গোন্ধটো বহুত ধুনীয়া, মোৰ ফেভৰেট হয়। চামুচ জালুকটো নলগালে এই পিঠাগুড়ি খাবলৈ ভাল নহয়। জালুক যিমান বেছি লগায় খাবলৈ ইমান ভাল হয়। আৰু জলকীয়াটো অকণ বেছি দিব লাগে। আজি অকণমান জলকীয়াটো কম লগাইছোঁ, মানে মোৰ ল'ৰাও বেছি খাব নোৱাৰিব পাৰে, বা যোনজন আহিব আলহীৰ ঘৰৰ মাইনা এটা আছে, মাইনাটো খাব নোৱাৰিবও পাৰে, সেইকাৰণে অলপমান কমকৈ লগাইছোঁ। এয়া ইমান ধুনীয়া এটা কালাৰ আহি গৈছে, গোন্ধটো মজা আহিছে, কিন্তু একদম গোন্ধ মজা। এতিয়া মই লাষ্টত লগাম এই জালুক 1 চামুচ। ইয়াতকৈ আৰু অলপ বেছি লগাব লাগে, কিন্তু সৰু ল'ৰা ছোৱালী আছে যে সেইকাৰণে মই কমকৈ লগাইছোঁ। ল'ৰাও অকণমান জালুক দিলে বেয়া পায়, কিন্তু জালুকটো দিবই লাগিব। জালুকটো নিদিলে খাবলৈ ভাল নহয়। এয়া মই জালুক লগালোঁ, ধুনীয়াকৈ ডাঠ হৈ গ'ল।
1 2 3 মিনিট অলপমান সিজাই এতিয়া মই বাৰে বাৰে কিয় লৰাই আছো গম পাইনে তলত লাগি যায় এই পিঠাগুড়িখিনি নহ'লে কেৰাহীৰ তলত লাগি যায় সেইকাৰণে মই বাৰে বাৰে লৰাই আছো আপোনালোকে যেতিয়া পিঠাগুড়ি লগাব হেতাখন লৈয়ে থ'ব নহ'লে কি হ'ব তলত দেৰি যাবও পাৰে সেইকাৰণে মই এয়া লৰাই আছো দেখিছেনে কেনেকুৱা ফুটি আহিছে ধুনীয়া কালাৰ কেমেৰা পাৰ্চন অকণমান ওচৰৰ পৰা দেখাবলৈ অনুৰোধ জনাইছোঁ এতিয়া দেখিছেনে কিমান ধুনীয়া কালাৰ আহিছে কালাৰ লগতে স্মেলটো আপোনালোকক কেনেকৈ দিওঁ বাৰু স্মেলটো বহুত ধুনীয়া আহিছে এয়া ধুনীয়াকৈ ফুটি গৈছে এয়া ধুনীয়া হৈ গৈছে এতিয়া মই মাছৰ প্ৰচেছটো আৰম্ভ কৰিম এয়া মাংসৰ চব্জি হৈ গ'ল পিঠাগুড়ি চিকেন উইথ ৰাইচ ফ্ল'ৰ বা কুকুৰা মাংসৰ লগত পিঠাগুড়ি আমাৰ মিচিঙত কয় পিঠাগুড়ি এইটো হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দিলোঁ অথনি পিঠাগুড়িটো বনালোঁ এতিয়া মাছ বনাব লৈছোঁ মাছ টেঙা বিলাহী আৰু আলুৰ লগত এয়া মছলাখিনি ধুনীয়াকৈ হৈ গৈছে আৰু আদা নহৰু পিঁয়াজ জলকীয়া তাৰপিছতে জিৰা গুড়ি ধনিয়া পাউডাৰ দি এয়া ভাজি লৈছোঁ এয়া ওচৰৰ পৰা দেখুৱাই দিয়া এয়া দেখুৱালোঁ এইখিনি ভালকৈ মছলাখিনি মানে বিলাহীখিনি সিজি গ'লে এই আলু বইল কৰি থৈছোঁ এই আলুখিনি লগাই দিম এইটো নৰ্মেলি বনাইছোঁ পিঠাগুড়িটো আপোনালোকক দেখুৱালোঁ এইটো প্ৰথমৰ পৰা দেখুৱাব নহ'ল এয়া মাছ টেঙা বনাইছোঁ বিলাহী আলু আৰু মাছ লগত এটা চিম্পল ৰেচিপি বনাইছোঁ ফিছ কাৰীটো বনাওঁতে গোটেইটো দেখুওৱা নহ'ল তেতিয়ালৈকে আলহী আহি পালেহি আৰু ভাত চাত খাই আমি অকণমান পুখুৰী পাৰলৈ ওলাই গৈছিলোঁ খানাটো বহুত ভাল পালে স্পেচিয়েলি পিঠাগুড়িটো খাই বহুত ভাল পাইছে বুলি ক'লে এই ভিডিঅ' ক্লিপটো আমি ভাত চাত খাই মেলি পুখুৰী পাৰলৈ ওলাই গৈছিলোঁ তেতিয়া লোৱা হৈছিলে তেওঁলোকে এখন নতুন গাড়ী লৈছিলে গাড়ীখন বেটাই বহুত ভাল পাইছে আৰু মোৰো বহুত গাড়ীখন ভাল লাগিলে তেওঁলোকে বহুত ধুনীয়া গাড়ী কিনিছে এণ্ড কংগ্ৰেচুলেশ্যন টু দেম ওৱান্স এগেইন আৰু বেটাই গাড়ীখন উঠি খুব ভাল পালে এতিয়া আপোনালোকৰ আগত মোৰ ফ্ৰেণ্ডগৰাকীক চিনাকি কৰি দিব বিচাৰিছোঁ এয়া হৈছে প্ৰিয়ংকা মোৰ ভাল ফ্ৰেণ্ড এইফালে আছে উজ্জ্বল দা এইফালে চাই দিয়ক এবাৰ এইফালে বেটাও এবাৰ বেটা এইফালে নাচাই মাংগেই ছাৰ নমস্কাৰ এইফালে বেটা আমি খাম এতিয়া কুঁহিয়াৰ জুচ ভাত পানী খাই অলপমান ওলাই আহিছোঁ বৰপুখুৰী পাৰলৈ কালিয়ে ফ্ৰেণ্ড পাই বহুত ফূৰ্তি হৈ আছে মই আপোনালোকক বৰপুখুৰীটো দেখুৱাই দিওঁ CUV 300 নতুন গাড়ী লৈছে সেইকাৰণে আমাৰ শিৱসাগৰলৈ ফুৰিবলৈ আহিছে তেওঁলোকৰ ঘৰ চেপনত হয় ধুনীয়া গাড়ী একদম ব্লেক কালাৰ একদম মজা গাড়ী হয় এইফালে আমি খাব লৈছোঁ কুঁহিয়াৰ জুচ খাব লৈছোঁ চেপি এয়া মই কুঁহিয়াৰ জুচ লৈ ল'লোঁ দিছ ওৱান ইজ ভেৰি হেল্ডি এজ ইউ কেন চি দিছ চিয়াৰ্ছ বেটা চিয়াৰ্ছ কোৱা অ' চিয়াৰ্ছ নকলা যে চিয়াৰ্ছ লুক এট মি পুখুৰী পাৰত অলপ টাইম আমি স্পেণ্ড কৰাৰ পিছত তেওঁলোক যাবলৈ ওলালে
বেটাটো ক'ত গ'ল? ইয়াৰো অলপমান মনটো বেয়া লাগিছে লগ পাইছিলে। মনটো বেয়া লাগিছে নি মানুহ? এয়া হৈছে বুটৰ চাটনি। বুট, আদা, নহৰু, জলকীয়া দি এই চাটনিটো বনোৱা হৈছিল। এইটো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, অকল এইখিনিকে দেখুৱাত। আজিৰ থালিখনত আছে এয়া অমলেট, ভাত, ভাতৰ ওপৰত এনেই মই প্ৰেজেণ্টেশ্যনৰ কাৰণে মান ধনিয়া আৰু জলকীয়া দিছোঁ। এইটো হৈছে বুটৰ চাটনি, এইটো মাছ টেঙা মানে বিলাহী আৰু আলু দিছোঁ আৰু মাছ, আৰু এইফালে হৈছে পিতাঙৰি। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট।